যদি জীৱনে বিচাৰে সূৰুজৰ হাত এন্ধাৰে জানো ৰুধিব পাৰে নতুনৰ বাট। নমস্কাৰ প্ৰিয় মৰিয়ান, মই শ্ৰী পৰাগজ্যোতি ডেকা। বকুল দেশৰ নগৰী নামেৰে খ্যাত মৰিগাঁৱৰ বুকুত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ মই শ্ৰী পৰাগজ্যোতি ডেকা। আগন্তুক মৰিগাঁও মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ ছাত্ৰকতা সভাৰ সাধাৰণ নিৰ্বাচনত মই শ্ৰী পৰাগজ্যোতি ডেকাই নিজকে সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই পদটিত মোক জয়যুক্ত কৰাই অনাগত দিনবোৰত মৰিগাঁও মহাবিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিবলৈ সহায় কৰে যেন। মই শ্ৰী পৰাগজ্যোতি ডেকাই কথা দিছোঁ যে মই ৰাজনীতি নহয় ছাত্ৰনীতি কৰিম। মই পৰাগজ্যোতি ডেকা এজন নিষ্ঠাবান মৰিয়ান আৰু মই পৰাগজ্যোতি ডেকা এজন আশাবাদী মৰিয়ান। ধন্যবাদ। জয়টো মৰিগাঁও মহাবিদ্যালয়, জয়টো মৰিগাঁও মহাবিদ্যালয় ছাত্ৰ সমাজ।